নমস্কাৰ মই পল আৰু আপোনালোকে চাই আছে ডিজিটেল আসাম আপোনালোকে ইতিমধ্যে জানিব পাৰিছে যে বড়োলেণ্ড ইউনিভাৰ্চিটি B.Ed আৰু M.Ed ৰ এন্ট্ৰেন্স টেষ্ট অনুষ্ঠিত কৰিব আৰু এই এন্ট্ৰেন্স এক্সামৰ বাবে 500 টকা তেওঁলোকে পে কৰিবলৈ দিছে যিসকল এলিজিবল হৈছে যিসকলৰ এপ্লিকেশন একচেপ্ট কৰা হৈছে তাৰ লিষ্ট তেওঁলোকে দিছে B.Ed ৰো দিছে M.Ed ৰো দিছে গতিকে 15 সেপ্টেম্বৰৰ ভিতৰত আপোনালোকে এক্সাম ফি সমূহ পে কৰিব লাগিব গতিকে আগৰ ভিডিঅ'সমূহত বহুজনে কমেন্ট কৰিছে যে এই এন্ট্ৰেন্স এক্সামৰ সিলেবাস সম্পৰ্কে সো যেহেতু বড়োলেণ্ড ইউনিভাৰ্চিটিৰ যিখন প্ৰসপেক্টাছ তেওঁলোকে দিছিলে প্ৰথম অৱস্থাত তাত এন্ট্ৰেন্স এক্সামৰ কথা কোনো উল্লেখ নাছিলে সেইবাবে প্ৰসপেক্টাছখনত কোনো ধৰণৰ সিলেবাসৰ কথা উল্লেখ কৰা হোৱা নাছিলে কিন্তু এতিয়া সময়ও বেছি নাই যেহেতু সেপ্টেম্বৰৰ শেষৰ ফালে এক্সাম অনুষ্ঠিত কৰা বুলি কৈছে গতিকে আপোনালোকে প্ৰিপাৰেচন কৰিব লাগিব গতিকে মোৰ লগত যোৱা বছৰৰ যিখন সিলেবাস সেইখন আছে গতিকে যোৱা বছৰৰ যিখন সিলেবাস সেইখনে মই আপোনালোকক জনাই দিছো কি আছিলে কিমান নম্বৰৰ কোৱেশ্চন থাকিব সকলোবোৰ আপোনালোকক জনাম এই বছৰে একেই থাকিব লাগে যদিও চেঞ্জ হয় সামান্য কিবা চেঞ্জ হ'ব পাৰে গতিকে সেইখনে আপোনালোকে ফলো কৰিব পাৰিব এতিয়া আইছো এক্সাম প্যাটাৰ্ন টোটাল 100 মাৰ্কছৰ কোৱেশ্চন হ'ব ইয়াৰে 80 মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব 80 মাৰ্কছৰ বাবে চাৰিটা তাত অপচন থাকিব আৰু আপোনালোকে শুদ্ধ উত্তৰটো চুজ কৰিব লাগিব গতিকে এনে ধৰণৰ মাল্টিপল চয়েস কোৱেশ্চনছ থাকিব 80 এটাত 1 নম্বৰকে টোটাল 80 মাৰ্কছ থাকিব আৰু তাৰ পিছত এটা ডেসক্ৰিপটিভ কোৱেশ্চন থাকিব 20 মাৰ্কছৰ সো এই দুটা মিলাই টোটাল 100 মাৰ্কছৰ কোৱেশ্চন হ'ব এক্সাম ডিউৰেচন হৈছে 2 আৱাৰ্ছ 2 ঘণ্টা আপোনালোকে এক্সাম দিব পাৰিব ইয়াৰ যেটো সিলেবাস সম্পৰ্কে জানিব গলে প্ৰথমতে থাকিব টিচিং এপ্টিটিউড টেষ্টৰ ওপৰত কোৱেশ্চন আহিব জেনাৰেল এৱাৰনেছৰ ওপৰত কোৱেশ্চন আহিব লজিক এণ্ড এনালাইটিকেল ৰিজনিংৰ ওপৰত আহিব আৰু জেনাৰেল ইংলিছৰ ওপৰত আহিব গতিকে এইখিনি টোটাল 80 মাৰ্কছৰ কোৱেশ্চন আহিব এটা সেকশনত 20 মাৰ্কছকৈ থাকিব টিচিং এপ্টিটিউডত থাকিব 20 জেনাৰেল এৱাৰনেছত থাকিব 20 লজিক এণ্ড এনালাইটিকেল ৰিজনিংত থাকিব 20 আৰু জেনাৰেল ইংলিছত থাকিব 20 গতিকে এনেদৰে টোটাল 80 মাৰ্কছৰ কোৱেশ্চন থাকিব আৰু যেটো ডেসক্ৰিপটিভ কোৱেশ্চন আহিব এইটো যিকোনো সাম্প্ৰতিক সময়ত চলি থকা ঘটনাৰ ওপৰত আহিব পাৰে এডুকেশ্যনৰ পলিচিৰ ওপৰত আহিব পাৰে গতিকে এনে ধৰণৰ ইম্পৰ্টেন্ট কিছু টপিকৰ ওপৰত এই ডেসক্ৰিপটিভ কোৱেশ্চন এটা আহিব সো টিচিং এপ্টিটিউড টেষ্টৰ বাবে আপোনালোকে যিকোনো কিতাপ কিনিব পাৰে মাৰ্কেটত টিচিং এপ্টিটিউড টেষ্টৰ কিতাপ আছে সো তাৰ পৰা আপোনালোকে প্ৰিপাৰেচন কৰিব পাৰিব জেনাৰেল এৱাৰনেছৰ বাবে আপোনালোকে জেনাৰেল নলেজৰ লগত ৰিলেটেড কোৱেশ্চনবোৰ চাব লাগিব বিশেষকৈ কাৰেন্ট এফেয়াৰ্ছৰ কোৱেশ্চনবোৰ আপোনালোকে চাব তাৰ পিছত লজিক এণ্ড এনালিটিকেল ৰিজনিং ইয়াৰ বাবে আপোনালোকে ৰিজনিংৰ যিবোৰ কিতাপ আছে সেইবিলাক আপোনালোকে কিনিব পাৰে বা যদি বেলেগ এক্সামৰ বাবে আপোনালোকে প্ৰিপাৰেচন কৰিছিল তাতো যদি ৰিজনিং আছে লজিক বা এনালিটিকেল ৰিজনিং সেইবোৰ আপোনালোকে কৰিব পাৰে কোডিং ডিকোডিং এইবিলাকৰ ওপৰত কোৱেশ্চনছ আহিব পাৰে ভেন ডায়াগ্ৰামৰ ওপৰত কোৱেশ্চন আহিব পাৰে এনে ধৰণৰ এনালিটিকেল ৰিজনিংৰ কোৱেশ্চনছবোৰ আহিব আৰু জেনাৰেল ইংলিছৰ বাবে আপোনালোকে চাব লাগিব পেজেছ এটা আহিব পেজেছ ৰাইটিং আপোনালোক দিব তাৰ পিছত গ্ৰামাৰৰ ওপৰত কোৱেশ্চনছ আহিব এৰৰ কাৰেকচন আহিব এৰৰ যিকোনো এৰৰ দিব পাৰে প্ৰিপজিশনত এৰৰ দিব পাৰে নাউনত এৰৰ দিব পাৰে ভাৰ্বত এৰৰ দিব পাৰে তাৰ পিছত ক্লোজ টেষ্ট দিব পাৰে সিনোনিমছ এন্টোনিমছ দিব পাৰে নেৰেশন ভয়েস এইবিলাকৰ ওপৰতে কোৱেশ্চনছবোৰ থাকিব সো যদি বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কোনো তেনে ধৰণৰ গাইডবুক নাই B.Ed এন্ট্ৰেন্স এক্সামৰ যদি বেলেগ ইউনিভাৰ্চিটিত আছে গুৱাহাটী ইউনিভাৰ্চিটি বা ডিব্ৰুগড় ইউনিভাৰ্চিটি এইবিলাকৰ যদি আছে তেতিয়া সেইবিলাকো আপোনালোকে পঢ়িব পাৰিব তাৰ পৰা আপোনালোকৰ হেল্প হ'ব বিশেষকৈ চাব লাগিব সিলেবাসটো একৰ্ডিং টু সিলেবাসে আপোনালোকে প্ৰিপাৰেচন কৰিব আৰু কোৱেশ্চন বহুত বেছি ইজি নহব অলপমান হাৰ্ড কোৱেশ্চন হ'ব পাৰে কাৰণ কেণ্ডিডেট যথেষ্ট হৈছে 5000 ৰ ওপৰত হয়তো কেণ্ডিডেট আছে যিসকলে এন্ট্ৰেন্স এক্সাম দিব গতিকে কোৱেশ্চন কিছু পৰিমাণে হলেও হাৰ্ড হোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকে ভালদৰে প্ৰিপাৰেচন কৰক আৰু যিসকলে এতিয়াও পেমেন্ট কৰা নাই তেওঁলোকে পেমেন্ট কৰিব পাৰিব 15 সেপ্টেম্বৰ লাষ্ট ডেট হয় তাৰে ভিতৰত আপোনালোকে পেমেন্ট কৰিব এই ভিডিঅ'টি ডেসক্ৰিপচন বক্সত লিংক দিয়া আছে আপোনালোকে এই লিংকত গলে এই পেজটো পাব ইয়াতে গৈ ফাৰ্স্ট এইখন লিষ্ট হয় ইয়াতে আপোনালোকে চাব পাৰে নামটো আছে নে নাই সেকেন্ড লিষ্ট এইখন হয় ইয়াতে নামটো আছে নে চাই ল'ব পাৰিব বহুজনে কমেন্ট কৰিছে যে ফাৰ্স্ট আৰু সেকেন্ড লিষ্ট মানে কি আসলে ফাৰ্স্ট লিষ্টত যিসকলৰ নাম নাহিলে হয়তো কিছুমানৰ নাম ৰৈ গৈছে ফাৰ্স্ট লিষ্টত সেই সকলৰে নাম সেকেন্ড লিষ্টত দিয়া হৈছে গতিকে বেলেগ একো নহয় ফাৰ্স্ট লিষ্টত চাব নাম যদি নাই সেকেন্ড লিষ্টত আপোনাৰ নাম থাকিব তাৰ পিছত আপোনালোকে অনলাইন এন্ট্ৰেন্স ফি পেমেন্ট ইয়াতে ক্লিক কৰি আপোনালোকে পেমেন্ট কৰিব পাৰিব কেনেদৰে পেমেন্ট কৰিব লাগে তাৰ ওপৰতো মই এটা সেপাৰেট ভিডিও বনাইছিলো সো এই ভিডিওটিৰ লিংক মই ডেসক্ৰিপচন বক্সত দি দিছো নাইবা ওপৰত থকা আই বটনটো প্ৰেছ কৰি আপোনালোকে সেই ভিডিওটি চাব পাৰিব কেনেদৰে এন্ট্ৰেন্স ফি পে কৰিব পাৰিব সো এই ভিডিওটিত এইখিনি আছিল যদি ভিডিওটি ভাল লাগিছে লাইক আৰু শেয়াৰ কৰিব নাপাহৰিব যদি প্ৰথমবাৰ চেনেলত ভিজিট কৰিছে তেনেহলে চেনেলটি সাবস্ক্ৰাইব কৰক আৰু কাষৰে থকা বেল আইকনটি প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব পৰৱৰ্তী ভিডিওত পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ বিদায় লৈছো ধন্যবাদ